বন্ধুসকল নমস্কাৰ। এই চৰাই পোৱালিটো ইয়াতে পালোঁ, নাজানো ক'ৰপৰা পৰিলে, ওপৰৰ পৰা পৰিলে নেকি, বাঁহটো ওপৰতে আছিলে নেকি জানো, পৰিলে বহুত বেয়া লাগি আছে, নাজানো দুখ চুখ পাইছে নেকি। দুখ চুখ পালে অলপ চাই চিতি দিব লাগিব। আৰু চৰাই পোৱালিটো উৰিব যেন লাগি আছে, ইমান মৰম লগা চাওকচোন, পোৱালিটো ইমান মৰম লগা। বেয়া লাগে ন, হাইৰাণ বস্তু হয়, উৰিবতো নোৱাৰেই, কিন্তু তথাপিও চেষ্টা কৰোঁ উৰাই দিবলৈ। এতিয়া জানো ইয়াত যদি বাগানত এৰি দিওঁ ইয়াততো খাই পেলাব। কিছুমান ভাল এনেকুৱা ভাল ল'ৰা ছোৱালীও আছে মানে পোহেও, কিন্তু এতিয়া চাওঁ আমি উৰাব পাৰোঁ নে নোৱাৰোঁ। আৰু আমাৰ লগৰ কেইটামান আছে, মানে লগৰ মানে ভাইটি কেইটামান আছে লগতে, তেওঁলোকে দেখাব বেয়া পাইছে, চেহেৰাটো ভয় কৰিছে, কিন্তু এইটো ভয় কৰিবলগীয়া কথা নহয়। এইটো হাইৰাণ বস্তু, আমিতো বেয়া নাপাওঁ ন চৰাইটো, আমিতো পুহিম বুলিওতো ভবা নাই, আমি উৰাই দিম বুলি ভাবিছোঁ। যদি মাক বাপেকে বিচাৰি পায় তেতিয়াহ'লে লৈ যাব পাৰিব। ধন্যবাদ।